ছাগল 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 কোনে কিনিব ছাগল বাপরে বাপ গাদলা তামাম হুর মিলাইছা আজি পিছে ছাগল বিক্রি হব চিন্তা নাই হয় না হুরটো তামাম মিল খাইছে নাকি তেতিয়া হলে আৰু অলপ চিঞৰি চিঞৰি মাতিব লাগিব ছাগল 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 কোনে কিনিব ছাগল ৰঙা ছাগল কলা ছাগল ৰঙা ছাগল কলা ছাগল কাৰোবাৰ লাগে নাকি ছাগল এই বাবা ছাগলটো বিক্রি করবি না নাই রে ককা বিক্রি নকৰে এনেই অলপ ফুৰাব লৈ আহিছে মই তই দেখোন মাত্ৰ চিঞৰি চিঞৰি কৈ আছা ছাগল লাগে ছাগল লাগে ছাগল শুনা পাইছা যদি পিছে কিয় সুধি আছা তই হেই বান্দৰ দে পিছে ছাগল দুটা ঠিকই আছে না ঠিকই আছে পিছে কোনটোৰ কথা বা কৈছা ৰঙাটো নে কলাটো ৰঙাটোৱে কচোন ৰঙাটোৱে ক ৰঙাটো হলে বিৰাট ভালে বিৰাট ভাল আৰু কলাটো কলাটো ভাল পিছে ছাগল দুটাই কি খায় ৰঙাটো নে কলাটো কলাটো কচোন কলাটো কি খায় কলাটোৱে ঘাঁহ খায় ৰে ঘাঁহ খায় তেতিয়া হলে ৰঙাটোৱে কি খায় ৰঙাটো ঘাঁহ খায় ধেই কি পাগলৰ পালাত পৰলুঙে মাথাটোৱেই বেয়া কৰি পেলাইছে ইমান ফটুৱা লৰা থাকে না দুটা ছাগলীৰ কথা একেটাই কয় বেটা ময়ো এইবাৰ শিক্ষাটো দিম উল্টাকে প্ৰশ্ন সুধিম ঐ ককা কি অকলে অকলে কথা পাতি আছা পিছে কচোন বাবা ছাগলৰ দাম কিমান ৰঙাটো নে কলাটো ৰঙাটোৱে কচোন ৰঙাটো ক ৰঙাটো 15,000 আৰু কলাটো কলাটো 15,000 ৰে ঐ বেটা দুটাৰ উত্তৰ যদি একেটাই হয় তেতিয়া হলে বেলেগ বেলেগ কৈ কিডাল বুজাব খুজিছা তই হা কিডাল বুজাব খুজিছা নহয় ৰে ককা মানে কথাটো হৈছে ৰঙাটো মোৰ আচ্ছা আচ্ছা তেতিয়া হলে কলাটো কাৰ পিছে কলাটো মোৰে কি পাগলৰ পালাত পৰলুয়ে আজি ঐ পিছে কচোন ছাগল দুটা মতা নে মাইকী পিছে কোনটোৰ কথা বা কৈছা ৰঙাটো নে কলাটো তোৰ আকৌ একেটা কথা ৰঙাটো নে কলাটো একবাৰে কব নোৱাৰা একবাৰে কেনেকে কম দুটা ছাগলী দুইবাৰহে কব লাগিব ৰঙাটোৱে কচোন ৰঙাটোৱে ক ৰঙাটো হলে মাইকী ৰে মাইকী আৰু কলাটো কলাটো মাইকী ধেই কি পাগলৰ পালাত পৰলুঙে মাথাটোৱেই বেয়া কৰি পেলাইছে ইয়াৰ পৰা যোৱাটোৱেই ভাল হব এই ককা ৰচোন কমচে কম এটা ছাগল লৈ যা তেৰি আজি বৌনিয়ে নহল এই গাদলা আজি ৰঙা ছাগল কলা ছাগল কৈ থাকোঁতেই গল বল যাং অহা সাপ্তাহিক বজাৰত বিক্ৰী কৰিবি দে এই গাদলা উঠিবি নে নাই তই ইমান নাকৰ শব্দ আই হাৰাম দাদা উঠিবি নে নাই ইমান বেলা হৈছে এতিয়ালৈকে শুইয়ে আছা তই আই হাৰাম দাদা উঠ এইটো দেউথানা বেলেগ কিবাৰে হা অলপ শান্তিত শুব নিদে হা কেনেকা মানুহ কি কৈছা তই হা চব কথা শুনাই পাই গেল একো নহয় দেউতা একো নহয় যদি উঠ অলপমান পন্থা ভাত খাই বজাৰত যা ছাগলী দুটা বজাৰত বিক্ৰী কৰি থৈ আহ আজিকালি যুগত পন্থা ভাত খাই নেকি হা ব্ৰেড বাটাৰ কল গাখীৰ আপেল আঙুৰ এইবিলাকে খাব লাগে শুন তাৰ কথা ব্ৰেড বাটাৰ কল গাখীৰ লাগে হা যা পন্থা ভাত খাই কিনে যা তই পাগল হৈছা নাকি ইমান গৰম মোক কৈ আছা বজাৰত যাব কাৰণে মই নোৱাৰং তই যা এচিটো চলাই দে মই আৰাম কৰি অলপমান টোপনি মাৰং কি কলি চাং মই তই কেনেকে টোপনি মাৰা এইটো চা এনেকে